रामेश्वर धाम है। कितना दूर है? नौगरे मंदिर है जहाँ रुद्राक्ष का पेड़ है। ये सती माता है। Morning from Haridwar. Hi, hello, namaskar. Welcome to my Vivek blogger. Saya sama Vivek blogger. বৰ্তমান আছোঁ হৰিদ্বাৰত। এতিয়া এখন ৰাতি থাকিলোঁ। ৰাতি মানে ৰাতিপুৱা আহি গৈছোঁ 5টা বজাত। এতিয়া আপোনাৰ 8টা বজাত অস্তিটো অটো বজাওঁ। চব বলকচোন কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো দিনটো লৈ চাই থাকক ভিডিঅ'টো। সেই গাইজ পুৰা নিউজ লৈছোঁ। বৰ্তমান অস্তিটোলৈ গৈ আছোঁ। চাই থাকক গাইজ পুৰা ফাইনেলি গংগা নদী চাওক। ফাইনেলি পুৰা গংগা নদী আহিছোঁ। এতিয়া অস্থিৰতা আমি ইয়াতে গাইজ চাই থাকক কৰা হৈ গ'ল। অস্থিৰতা হৈ গ'ল। চব গাইজ গা ধুই আছোঁ গংগাত। চব গাইজ কি ক'ব না কি ঠাণ্ডা হয় না গাইজ। ঠাণ্ডাটা খুব ঠাণ্ডা গাইজ। ঠাণ্ডা মানে চব না গাইজ মানুহ গংগা পুৰা ঠাণ্ডা ভাই পানী গংগা পুৰা ঠাণ্ডা মানে क्या बोलता है ভায়া গাইজ পুৰা গা চা খোৱা হৈ গ'ল। গা চা খুলি আপোনালোকক লগ পাই চাই চব দেখা দেখিব। ফাইনেলি আপোনাৰ গা চা ধোৱা হৈ গ'ল। অস্থিৰতা হৈ গ'ল। ওলাই গৈ আছোঁ। ইয়াৰ পৰা ওলাই যাওঁ গংগাৰ পৰা ওলাই যাওঁ। ক'ত যাওঁ এতিয়া দেখা দেখি ভিডিঅ'টো চাই দিব আপোনাৰ ভিডিঅ'টো ভাল হয় আপোনাৰ চব গাইজ। হেল্ল' গাইজ হেল্ল' গাইজ মনে মনে ভিডিঅ' গা চা ধুলোঁ। এতিয়া ওলাই যাওঁ ক'ত যাওঁ চাই দিব ভিডিঅ'টো আপোনালোকে। घूमने के लिए अच्छा जगह निकालिए। जी हरिद्वार के मेन मंदिर है। रामेश्वर धाम है। कितना दूर है? नौगरे मंदिर है जहाँ रुद्राक्ष का पेड़ है। ये सती माता है जो मेन मंदिर शंकर भगवान की ससुराल है। ये 6 मंदिर आएगा। ये 6 मंदिर का भाऊ जी 830 रुपये है। सबका घुमा के इधर लाना। आपका 800 रुपये सबका 800 रुपये 830 है। 6 मंदिर घुमा के इसमें 2 मंदिर एक्स्ट्रा आएगा। 4 धाम मंदिर और गीता मंदिर 8 मंदिर आएगा। घुमा के इधर लाऊंगा जब पैसा लगेगा। कितना कितना मतलब दूर है? ये सर ये 15 किलोमीटर में सारा मंदिर है। 15 किलोमीटर। और दूसरा जगह फिर इधर ये भारत माता आएगा। कांच का मंदिर ये ऋषिकेश रोड में पड़ता है। कांच का मंदिर पड़ेगा। इंडिया टेम्पल श्री राम मंदिर चित्रकूट माता वैष्णो भारत माता इधर ही आएगा। राम मंदिर ये सर ये मान चलो ये भी 20 किलोमीटर 10 किलोमीटर दूसरा को जगह नहीं है। अच्छा फोटो बटन है मंदिर नहीं चाहिए दूसरा को वो सर ऋषिकेश है राम झूला। ये एक वो झूले वो तो 30 किलोमीटर जाना 30,000 किलोमीटर। पहाड़ का रास्ता कितना 1 घंटे जाने में लगेगा 1 घंटा आने में लगेगा। 2-3 घंटा झूले में। क्या करेगा अभी? 5-6 घंटा लगेगा घूमने में। ये आएगा झूले जिसमें दिखाता हूँ। वो कितना पड़ेगा वो सर उसमें ना কত তই যায় গম নাপাওঁ। माया मंदिर किधर है इधर में? माया मंदिर महादेवी मंदिर पीछे था। शक्तिपीठ मंदिर है।
बोलते हैं ये भीमगोड़ा डाम बोलते हैं, डाम दाम बैराज बोलते हैं, बैराज भीमगोड़ा बैराज। एक गोमुख से হ্যাঁ কি মজা জায়গা রাইছো সব না গাইস अभी मोबाइल गाइस যাব ধুনীয়া জায়গা তো গাইস কি কব সুন্দর পৰিৱেশ বেলেগ বেলেগ লাগিব আৰু কাম আৰু লৈ যাব তাৰ মানে জায়গাটাকে দেখা দিব আপোনালোক খালি চাই দিব ভিডিঅ'কেইটা স্কিপ নকৰিব ভিডিঅ' চাই থাকিব গাইছ ইয়াৰ পৰা ওলাই দিওঁ এতিয়া আৰু নেক্সট তাৰা ক'ত দেখা থাকিম আপোনালোকক চাই থাকিব ভিডিঅ'টো আপোনালোকে গাইছ চলিয়ে उधर नहीं जाएगा, वो बड़ा घाट जाएगा, बड़ा वाला। अभी कहाँ पे जाएगा अभी वो चंडी घाट बड़ा वाला। ठीक है चलिए चलिए বৰ্তমান আহিবি আমি চান্দিকাত পাৰ্ক হয় কেটলিখানে কে দেব এইটো কে দেব পাৰ্কখনত যাওঁ যাই চাওঁ কেনেকুৱা কেনেকুৱা নহয় দেখা দেখিম চাই থাকিব ভিতৰত ইয়াতে চাব লগা একোৱেই নাই চাওকচোন এইবিলাক দেখাইছোঁ একো চাব লগা নাই চাওকচোন আপোনালোকে টেম্পুখনে লৈ আহিছিলে আমাক ভাল দেখাম বুলি কিন্তু এইটো একেবাৰে বৰবাদ বস্তু গাইছ চাওক আপোনালোকে কি চাব লগা নাই গাইছ চাওক কিনো আছে আমাক বেল বনাই দিলে গাইছ কি কম কি কবা পুৰা বেল বনাই দিলে টেম্পুৱে পুৰা বেল বনাই দিলে বেলেগ জেগাত যাব লাগিব এইটো জেগাতে আহিলোঁ বেয়া নহয় হ'লেও ভাল নহয় ইমান জেগাটো খাচ নাই ইমান এই মন্দিৰৰ পৰা হোৱা আছিলে চাব লগা জেগাই নাই গাইছ অলপ বেলেগ জেগাত যাওঁ ক'ত লৈ যাওঁ দেখাই আছোঁ মনত চাই লওক বেলেগ জেগাত তাৰপৰা আহিলোঁ এতিয়া ক'ত লৈ যাওঁ চাওক গাইছ চাওকচোন ফটো ক'ত লৈ যায় আৰু গাইছ তাতে আৰু নগ'লোঁ আৰু বেলেগ জেগাত এতিয়া আহিলোঁ ইয়াতে মাৰ্কেট এখন আহিছোঁ চাওক পেন কিনি আছে মাত্ৰ বোলে 100 টকা পেন এইটো এইটো মাত্ৰ এইটো 150 টকা এইকেইটা 100 টকা মাত্ৰ গাইছ 100 পুৰা চাওঁ একদম পেন গাইছ চাওক হৈ যাওক চাওকচোন ভাত আহিছে ইয়াতে চব ভাতটো খাই লওক গাইছ ভাতটো খাই লগ পাই আছোঁ চাওক চব্জি চলে বতৰা আছে কিবা কিবি আছে চাওক গাইছ খাই লগ পাই আছোঁ গাইছ পুৰা ভাত চাত খাই আহিলোঁ কিন্তু ভাত খোৱা কিন্তু আমাক খোৱাই দিলে আমাক লুটিছে কি কৰিছে আমাক লুটিছে কি লুটিছে নেক্সট টাইম ভাত ল'ব গ'লে বোলে আৰু বোলে 50 টকাকৈ পে' কৰিব লাগে বোলে ইমান ভাত দিছে প্ৰথমে ভাত খাবা না অঁ এটা চাইড নভৰিলে এইটো চাইড আৰু খাবা মই খাব বিৰিয়ানী আনিছোঁ খাব বিৰিয়ানী 100 টকা ভাত দিছোঁ কিন্তু নাতিলে লাষ্টতে আৰু অকল বিৰিয়ানী লৈ আহিছোঁ অকল খাবলৈ এতিয়া বৰ্তমান হোটেল পাম আৰু হোটেল গৈ আছোঁ হোটেল আমাৰ ৰেষ্টত লৈ ৰিটাৰ্ণ গৈ আছোঁ দিল্লী চাইড আমাৰ ঘূৰি পূৰা হলিডে বোলে ওলালোঁ এইটো বাছ কাণ্ডাৰ বাছত লগ পাই আপোনাক দিল্লীত গৈ A few moments later. গাইছ বৰ্তমান আহিব 5 মিনিট হোটেল ল'ব গৈ আছোঁ দিল্লীত পুৰণা দিল্লীত অলপ চাওঁ হোটেল কি হোটেল পাওঁ কি নাপাওঁ দেখা দিব চাই যাব
গাইছ ৰাতি কালি বহুত দেৰি হ'ব পাৰে বৰ্তমান ভিডিঅ' নকৰোঁ ৰাতি কালি 12:30মান হ'ল তেনেকৈ ভিডিঅ' নকৰোঁ ৰাতি কালি আমি এখন হোটেলতে আছিলোঁ এখন হোটেলত ৰাতি আপোনালোকে নেক্সট ভিডিঅ'ত দেখা হ'ব ক'ত কি যাওঁ দিল্লীত আছোঁ বৰ্তমান দিল্লীত ক'ত কি নাও নেক্সট ভিডিঅ'ত দেখা হ'ব আজিলৈ বাই বাই লগ পাম এটা নেক্সট ভিডিঅ'ত ৱেইট কৰক